অলপ দিন আগতে গুণ আৰু মই তাৰ পেহীৰ ঘৰত গৈছিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, এয়া গুণ আৰু মই ই-ৰিক্সা যাই পেলাই এতিয়া গণেশগুৰি বজাৰত পালোঁ। বিহুৰ বস্তু বেছিয়ে আছিলে তেতিয়া। এয়া ভিৰ ভাৰৰ মাজেদি ওলাই যাই পেলাই গণেশ মন্দিৰ পালোঁ। গণেশ মন্দিৰ পোৱাৰ আগতে গণেশ মন্দিৰ পোৱাৰ আগতে আইচক্ৰীম খাব গ'লে গুণে চাই আছোঁ ক'ত আইচক্ৰীম পায়। যাই আছোঁ এনেকৈ। বিহু আহিয়ে গ'ল হয় না? বিহুৰ কাপোৰ চাপোৰ ইমান ভাল লাগে। গামোচা বিক্ৰী কৰি আছে আৰু চেৱৈ বিক্ৰী কৰি আছিলে, ফল বিক্ৰী কৰি আছিলে, এনেকৈ বিভিন্ন এই আইচক্ৰীমৰ দোকান পাই গ'লোঁ। দাম বাঢ়ি গ'ল আৰু মই 20 টাকাত কিমানটা স্কুপ দিয়ে দুটা না? কিমান স্কুপ দিয়ে? অঁ 20 টাকাটো গেল হয় না পাপা? আইচক্ৰীমটো খাই পেলাই ইয়াত এতিয়া যাই আছোঁ। ইয়াৰ ৰিক্সাত নাযাওঁ, ৰিক্সাত এয়া আমি চিপছ ল'লোঁ। এইফালেদি সোমাই গ'লোঁ জনকপুৰ পাছেদি। এতিয়া খোজকাঢ়ি যাই আছোঁ। এতিয়া আমাক নিব আহিব গুণৰ পেহাকে। ইয়াতেও তাক আইচক্ৰীম খোৱালে এইখন দোকানত। এতিয়া যাই আছোঁ আমি সিহঁতৰ গলিটো দি। এয়া পেহাকৰ লগত যাই আছোঁ গুণৰ। এয়া ৰাস্তাটো নলা বনাই আছে। এয়া ঘৰ আহি পালোঁ, এইটো ফ্লেটটো। এয়া আহি পেলাই একেবাৰে ঠাণ্ডা ঠাণ্ডা জুচ খোৱালে, গোটেইকেইটাই খালোঁ। এইটো হাৰমনিয়াম কিনিছিলোঁ, সিহঁতে বজাই আছোঁ। গুণে বিৰাট ভাল পায় সিহঁতৰ ঘৰত যায়। সিহঁতৰ দুটা বেবী আছে, এটা হ'ল ৰিচু সৰুটো। একেবাৰে কি খেলনা ওলাইছে যে গুণক দেখা পায় চলে গেলে। এয়া হ'ল এইটো টাৰ্গেট লগাব লাগে এনেকৈ আঠা মেগনেট আছে এইটোত। এয়া ৰিচুৱে ওপৰত গৈছে চাদৰ ওপৰত। মই তাক বিচাৰি আছোঁ, ক'ত গ'ল সি? ইমান ৰ'দ বাপৰে। মাতি আছোঁ ৰিচু আহা আহা, নাই। এই তলৰটোত বম পুখুৰী আছে, ইয়াত বহুত মাছ আছে, কিমান চৰাইও আছে। ইয়াত ওপৰৰ পৰা তলৰ ভিউটো। ইয়াত আমাক ভাত দিলে এতিয়া। আৰু গুণে আমাৰ 3D পেনেদি কিবা বনাই আছে। 3D পেনটো জানেই নিশ্চয় কেনেকুৱা। এনেকুৱা বস্তু বনাব পাৰি। ময়ো বনাইছিলোঁ, ডাইন'ছৰ বনাইছিলোঁ, ফুল বনাইছিলোঁ। গুণেও বনাই আছে কিবা, এইটো ডাইন'ছৰে বনাই আছে হয়তো। এয়া মই ফুল বনাইছিলোঁ, কৰি বিৰাট মজা লাগে। কিন্তু বেয়া লাগিলে পেনটো কিবা অকণমান বেয়া হৈ গ'ল, নচলা হ'ল। কিবা হ'ল জানো। এয়া পেনটো 3D পেন কৰি কিন্তু বিৰাট ভাল লাগে। এয়া 3D পেন বুলি লিখা আছে বক্সটোত। এয়া তাৰ এইটো বক্স হয়, য'ত মানে চিক্ৰেট ক'ড মাৰিব পাৰি, এনেই খোলা নাখায়। প্ৰথম দেখা পাইছোঁ এইটো, মই বিৰাট ভাল লাগিছে। ই মোক দেখাই আছে কেনেকৈ খোলে, ক'ডটো মাৰি পেলাই। মামা এনেকৈ খোলে। এইটো এয়াৰ পিউৰিফায়াৰ হয়। এয়া ৰিচু জমা পইচা মোক দেখাই আছে, সি কিমান আছে তাৰ। ইয়াত গুণে পূৰা গেম খেলিছে ইছুৰ লগত। ইছুৱে গেম খেলিছে, তাক দেখাইছে কেনেকৈ খেলে। আৰু এনেকৈ চাহ তাহ খাই তাৰপিছত আমি গুচি আহিলোঁ আৰু, কাৰণ দেৰিও হৈ যাব ইফালে আৰু ঘৰত যাব লাগে। নামি আহিলোঁ, আমাক এতিয়া স্কুটিত থ'ব আহিছে। জ্যোতি চিত্ৰবনৰ ওচৰত আমাক নমাই দিব, তাতে আমি মেজিকেদি যাম। এয়া আমি টেম্পু দি আহিলোঁ এতিয়া। বাকীখিনি অলপ মেজিকেদি অলপ টেম্পু দি আহি পেলাই ফাইনেলি ঘৰ আহি পালোঁ। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।